ও জোখো আছে কা হা মেক চকলাই কেদিন আছা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ক্ৰেজি আৰু কেম সকৈ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক এটাকে স্বাগতম জনাইছোঁ আৰু আজি মই যাই আছোঁ গাইজ জৰা কাটবা মানে যদি আপোনালোকে জৰা কাটা ভিডিঅ' চাই তেতিয়াহ'লে ভিডিঅ'টো চাব শেষলৈকে আৰু যদি জৰা কাটা ভিডিঅ' চাব মানে ভাল নাপায় তেতিয়াহ'লে নাচাব আৰু আজি মাছ মাৰিব যাই আছোঁ এই ৰাতি মানে কি কাপোৰ চাপোৰ পিন্ধি আছোঁ লং পেণ্ট চং পিন্ধি আছোঁ এতিয়া লং পেণ্ট চেণ্ট চেঞ্জ কৰিম আৰু জৰা কাটবা যাই আছোঁ লগ পাই আছোঁ আমাৰ মানে ই গাইজ মানে ই মানে কথা ক'ব নোৱাৰে ই মানে জৰা কাটবা যাইছে এই ৰ মই যাম ৰ এই হে 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 মাছৰ মই যাম গাইজ তাৰ মানে সি কৈছে জৰা কাটবা যাব আৰু এতিয়া মানে কি মাছ মাৰিব যাম বুলি কৈছে আৰু এতিয়া ময়ো যাই আছোঁ ময়ো ওলাই আছোঁ আৰু এটা আছে আৰু আমাৰ ই মানে কথা ক'ব নোৱাৰে মোৰে ভাতি হয় মানে গাইজ আমাৰ বাৰীৰ পিছফালে পানী আছে তাতে অলপ জৰা চাম বুলি আহিলোঁ আৰু আমি এনেকৈ তিনিটা আহিলোঁ হ'লে পূৰা তাৰপৰা কাচি চাচি মনা চনা লৈ কিনে পূৰা ৰেডি হৈ আহিছোঁ এতিয়া চাই থাকক আপোনালোকে ভিডিঅ'টো মাছ পাওঁ নে নাপাওঁ মাছ পাওঁ আশাটো কমেই আছে পানী চানী অলপমান শুকাইছে তথাপি জৰা চাব আহিছোঁ এতিয়া ভিডিঅ'টো চাই থাকোঁ আৰু সকলোৱে কেনেকৈ ধৰছ ঐ আৰু মই কালি সিদিনা কাচি দিয়ে ঠেঙিখন ফেল দিয়া নেকি মোৰ মোবাইলটো কিয় পচন্দ নহয় বেছি কেমেৰা কোৱালিটি লাইট জ্বলা নাই জ্বলি আছেচোন অঁ হৈ দিব জংঘলে মাজুলী আজি শুকাইছে বোধ হয় পানী শুকাইছে নেকি আগতটোত তোৰে গৈছে সি মানে গাইছ মই কাচি চাচি আনা নাই বম ডাঙৰ এখন মিট লৈ আহিছোঁ এইখানে মিটখান বম ডাঙৰ মিট এখন লৈ আহিছোঁ আৰু মিটখান দি যদি গাইছ কিবা কৰি মানে যদি মাছ যদি আজি আগত আহে মানে একদম ডাইৰেক্ট দুই টুকুৰা হাতটো নাই দুই টুকুৰা নহ'ব কুবে হ'লে ৰাখিমেই গাইছ কিবা কৰি মুঠতে ৰাখিমেই আৰু যাবা নিদিওঁ আৰু মানে গাইছ আমি তিনিও এনেকৈ আহিলোঁ জৰা কাটবা 8টা বাজিল সময় আৰু কেইটা বজালৈকে কাটো ঠিক নাই যদি মাছ চাছ পাই থাকোঁ মানে কাটি থাকিম আৰু যদি মাছ চাছ নাপাওঁতো উপায় নাই গাইছ এটা বস্তু বিৰাট ভয় লাগে যদি কিবা কাৰণত মানে সাপ চাপ যদি ওলাই তো কথাটো বেয়া হৈ যাব বহুত এতিয়া ভূতক ভয় নালাগে 12টা বাজিতো কথা নাই আৰু ভূতক ভয় লাগে দাও চাওক আছে মিটচিট আছে তো উল্টাকৈ ঘাপা মাৰি দিম ভূতক কিন্তু কথা নাই কিন্তু সাপক ঘাপা মাৰিব গ'লে উল্টাকৈ মাৰিব আহিব গাইছ এইটো সাপ চাপ যাতে নলায় আৰু এই কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰভু কি এইগিলা চানা মাছৰ সৰু সৰু চানা ওলাইছে গাইছ পিলে দাউৰি থাকে এইটো আছে এইটো আছে এইটো দেখা হৈছে না এইটো এই ডিংৰ বহে ডিংৰ মৰছে না কেনে গাইছ এটা মাছটো এইটো যাত্ৰা ক'লোঁ গাইছ বন্ধি ক'লোঁ দে প্ৰথম এটা চেং মাছ গাইছ কিবা কৰি ফিটাডাল কাটলোঁ মানে যাত্ৰাটো আৰম্ভ কৰিলোঁ আৰু বন্ধি কৰিলোঁ গাইছ এইটো এটা কাকৰা ঐ ইয়াক ধৰিব লাগিব আৰু তাক গেলি হা ক'ত পলাবি তোক নিবই লাগিব গাইছ মানে কথাটো হ'ল কি মই কাকৰা ধৰিব বিৰাট ভয় কৰোঁ কাকৰা চাকপা ভয় লাগে সেইকাৰণে গাইছ মিটখানি দি মই এনেকৈ ইয়াক উঠাব পাৰোঁ নাম চেষ্টা কৰিব লাগিল আচোন তোক মিটখানি দি উঠাং তো উঠা নাই গাইছ ইয়াৰ আহিবা মন নাই ই একলা আছে বেকআপ হৈছে বোধ হয় সি দেখা নাই কি কাজিয়া কৰে দেখছে না সি মই মাৰিম নেকি চাওঁ ইয়াৰ এটা অভদ্ৰত চাওঁ ইয়াৰ ফুটনি এইবাৰ কেনে গাইছ ইয়াৰ বেকআপ হৈছে বোধ হয় সেইকাৰণে ধৰ ফৰাব লাগছে এতিয়া গাইছ চাবাই দিম নেকি ইয়াৰ টেনশ্যনত আছে আৰু গাইছ মাল খাই আছিল ই মালৰ বটল এটাও আছিল ওচৰতে ইয়াক গাইছ যাবা দিয়ে ভাল হ'ব নেকি এই যা তই যা আপোনাৰ জিন্দগী জি লৈ যা পিলগিলা দেখছে না গাইছ দাউৰি থাকে আছে ৰ ডাঙৰগিলা দেখা নাপাওঁ ডাঙৰগিলা কহাই মৰছে একছে এটাও নাই এইগিলা তোৰ দাউৰি আছে পিলগিলা চানাই ফুকে আছে
ডাঙৰ শুনাই আইছা নাগিলা ডাঙৰগিলাকক নুচছে এটাও পাবাৰ নাই এটা মাত্ৰ কি হ'ব ওইটো গাছ গড়ে এইটো এনে চাফা দুটা তই এটা গড়ে এটা চেং পানী খাইছে না নাই কথাটো হয় কালিতো হৈ হেন পালো হয় নাই আজি ফ্লপ ই পাইছে নাই হে কাকৰা মই কাকৰা লোৱা নাই আজি এই কাকৰাটো ফুটাব মাছো দেখা নাপালো নাই কিয় হাম্পাং আজি ও জোখো আছে কা হা মেক চকলাই জোখ যি ডাঙৰ হৈ আছে লাম্বা হৈ তুৰি মাছন পালো গোটেই মই পুঠি মাছ আছে পুঠিৰ দৰে নালাগে না বাগেৰ দিনতকে সৰু দেখা পাই এই পানীটো জোক হৈছে ধৰছে নেকি ন ভাই ভাল ডাঙৰ কেদি নাকছা পল্লাক পলালা গাইজ ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈছে আৰু দীঘল নকৰোঁ আৰু প্ৰায় আমি 1.5 ঘণ্টামান মাছ মৰাৰ পিছত আমি 8-10টামান মাছ পাইছোঁ আৰু এইকেইটা মাছ পাইছোঁ আৰু গাইজ যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু গাইজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু আপোনালোকৰ চেনেল বুলি ঠিক আছে গাইজ আজিলৈ আৰু বাই বাই জয় আই অসম।